অলৰেডি মই জাগাত আহি পালোঁ মই তেতিয়া কোৱা নাছিলোঁ এই চাইড হ'ল দামৰা দুধনৈৰ পৰা অহা ৰড আৰু আপোনালোকক দেখিবলৈ চেষ্টা কৰিম এই ৰাস্তা হ'ল মেণ্ডি মেঘালয় যাব এই ৰাস্তা আপোনালোকে দেখা পাইছে আমি পোনপ্ৰথমে যদি আসাম তথা দুধনৈৰ পৰা আহিব বিচাৰোঁ তেতিয়া এই ৰাস্তা হৈ আহিব লাগিব এই ৰাস্তা মই এটা জাগাত আহিছোঁ হেপী শ্ব'ৰুম আপোনালোকে এতিয়া দেখা পাইছে মই ভালকৈ দেখিবলৈ চেষ্টা কৰিম নাম কোৱা মোৰ নামটো লাকিমন ৰাভা আৰু ক'ত থাকে মোৰ ঘৰটো জিউৰিৰ পৰা হয় আৰু ইয়াৰ অনাৰ মালিকৰ নামটো মইতো মোৰ বৰটেকা হয় তাৰ মালিকৰ নামটো হৈছে মানস ৰাভা হয় ইয়াত বিভিন্ন ধৰণৰ আসাম মেঘালয়ৰ বাইক পোৱা যায় স্কুটি কাৰ যদি সদায় ব্যক্তিয়ে যদি ল'ব বিচাৰে কণ্টেক্ট নম্বৰটো স্ক্ৰীণত দি দিম আপোনালোকে যোগাযোগ কৰিলে পাবা আচ্ছা এনে ৰেটটো ক'ব পাব ন এইটো কি মডেল পালচাৰ এইটো পালচাৰ এইটো আপোনাৰ 16 মডেল হয় এইটো হয় এইকাৰণে চেল প্ৰাইচ এইটো আমি এনেই কোৱা দামটো 55 কম আৰু দামটো মিলামিলি কৰিম হয় হয় তাৰমানে 55 মানে 55,000 হয় আৰু ইয়াৰ বাইকৰ ভিতৰত আচ্ছা সকলোৰে ৰেটটো বেলেগ বেলেগ আৰু এইটো এফজেডটো কিমান কয় এইটো ডাবল ডিছ হয় এইটো তাৰ দামটো আমি ৰাখিছোঁ 75 ৰাখিছোঁ হয় হয় দামটো কিবা এটা মিলামিলি কৰিম ডাবল ডিছ হয় গাড়ীটো 2019 মডেল হয়তো হয় 2019 আৰু কাগজ পত্ৰ সব ওকে আছে হয় সব এনঅ'চি তিনঅ'চি পাই যাব মেঘালয়ত যদি ট্ৰান্সফাৰ কৰিব চাই ট্ৰান্সফাৰ কৰি দি দিম আমি হয় হয় ঠিক আছে আৰু এই এটা স্কুটিৰ দামটো কৈ দিব এইটো হয় এমএল নাম্বাৰ আছে হয় এইটো এমএল নাম্বাৰটো হৈছে অনলি 35,000 অনলি আৰু যদি কাষ্টমাৰ যদি আপোনাৰ থ্ৰু দিয়ে আহে তেতিয়াহ'লে আৰু ডিছকাউণ্ট দি দিম হয় ঠিক আছে ইয়াত একচুৱেলি বহুত ধৰণৰ বাইক আছে আপোনালোকে দেখা পাইছে ইয়াত খুব সুন্দৰ চাফ চিকুণ কৰি ৰাখিছে ইয়াত একচুৱেলি কাগজ পত্ৰ ফিলিট অ'কে চব আৰু যদিহে তেখেতে কৈছে যদিহে কাগজ পত্ৰ কিবা প্ৰব্লেম তেতিয়া তেখেতে বনাই দিব নেম চেঞ্জ এইবিলাক গোটাই কামকেইটা কৰি দিব তেখেতে কৈছে ইয়া তেখেতৰ পৰা মই এটা কথা সুধিব বিচাৰিছোঁ কি মডেল আছে বাইক স্কুটি আৰু কাৰ আছে বুলি কৈছে তেখেতৰ মুখৰ পৰা মই শুনিবলৈ বিচাৰিম এনে আনাটো আমি BS3 পৰা BS6 লৈ আনো BS4 আছে BS3 আছে আৰু কাৰ আছে কাৰটো ঘৰত আছে মানে জাগা নাই নহয় পুৰুকে আমি ঘৰত ৰাখোঁ হয় হয় আপোনাক যিকোনো কাৰ লাগিলে বা আপোনাক আমাক কণ্টেক্ট কৰিব আমি মানে গুৱাহাটীৰ পৰা আনি দি দিম আপোনাক হয় মানে ফাঁচি ক'ব লাগিব হয় তো আমি আনি দি দিম হয় তো বহুত ধৰণৰ দামৰ কমৰ পৰা দাম বেছি লৈ আছে এই দামটো যদি আপোনাৰ যদি থ্ৰু দি আহে কিবা এটা দামটো মিলাই দিম আমাৰ কাৰণে ইমান টেনশ্যন নকৰিব আৰু যদি আপোনাৰ যদি পইচা যদি মানে অলপ কমজোৰ হৈছে তেতিয়াহ'লে আমি দামটো আপোনাৰ বাকী হিষ্টিমো আমি দি দিম একো নাই হয় হয় আৰু লোকেশ্যনটো এৰিয়া লোকেশ্যনটো আপোনাৰ হ'ব এইটো দামৰাটো মেণ্ডি ৰোড আমাৰ এটা ফেমাছ জেগা আছে নলবাৰী ৰেলৱে ষ্টেচন বুলি কয় তাৰ আগতে সুন্দৰ পাৰ্ক আছে তাতে আহিলে আমাৰ শ্ব'ৰুমটা দেখা পাই যাব আৰু শ্ব'ৰুমটো হেপী শ্ব'ৰুম ৰিচেল ফৰ চেল বুলি লিখা আছে আপোনালোকে দেখা পাইছে এয়া মই স্ক্ৰীণত মই কণ্টেক্ট নম্বৰটো দিম যিজনৰ অনাৰ যিজন স্বত্বাধিকাৰ তেখেতৰ মই স্ক্ৰীণত ফোন নম্বৰটো দিম আপোনালোকে যোগাযোগ কৰিলে পাই যাব হয় সঁচাকৈ এই শ্ব'ৰুমটো ৰাইজৰ কাৰণে সুবিধা হৈছে জেগাটো অসম মেঘালয় সীমান্তত দেউৰীপাৰ নলবাৰী ৰেলৱে ষ্টেচন কাষত খুব ভাল স্কুটি বাইক আপোনালোকে দেখা পাইছে লগতে কাৰো ইয়াত পোৱা যায় মই ইয়াৰ ডিটেইলছ বিষয়ে বেছি ক'ব বিচৰা নাই ইয়াৰ মালিকৰ ষ্টেণ্ডে ইয়াৰ কাগজ পত্ৰৰ ডিটেইলছ আৰু দাম আৰু কিমান মডেলৰ স্কুটি বাইক আছে এইবিলাক কৈছে এছিষ্টেণ্টে মালিকৰ আপোনালোকক অকণমান ভিডিঅ' যোগে ইয়াৰ অকণমান আৰু শেষত অকণমান দেখিবলৈ চেষ্টা কৰি আছোঁ ইয়াৰ খুব ভাল আছে আপোনালোকে যদিহে সৰহা ব্যক্তিয়ে যদি ল'ব বিচাৰে যোগাযোগ কৰক এতিয়া যোগাযোগ কৰক কম মূল্যতে পোৱা যাব আৰু মালিক অনাৰে কৈছে যে পূজাৰ কাৰণে অফাৰ আছে অফাৰটো হ'ল হেলমেট আৰু মোবাইল ফ্ৰী পাব বুলি কৈছে মোক জনাইছে তেখেতে যিবিলাকে ল'ম বুলি ভাবি আছে ইয়াত নতুন পুৰণি যদিও খুব ভাল আছে ইয়াত স্কুটি বাইক ইয়াত আপোনালোকে দেখা পাইছে চাওবা চাঞ্চিঙা মতে স্কুটি বাইক কাৰবা দমা এনতে কাৰদে নকলমা নাচনং নিব ৰাব কণ্টেক্ট খাব টাৱান বিয়াপতে নলবাৰী ৰেলৱে ষ্টেচন ইয়াৰ দেউৰীপাৰা ইয়াৰ নাচমা নিনামানিয়া এই নামানামা তোমাৰ স্কুটি বাইক দাম দে বাংজা নাচমা ব্ৰিয়া মতে ইয়াৰ নিনামানিয়া
ya tawan kontak khabo nama donga kagas potro kemukan oke donga RC kemukan donga ya aro puja ni offer donga helmet aro mobil mangene agana yani onar ya খুব ভাল আছে মই বেছি ক'ব বিচৰা নাই আপোনালোকে ভিডিঅ' যোগে দেখা পাইছে কণ্টেক্ট কৰি মই যদি কিবা কৰি আছে ক্ষমা কৰিব গাইছ আজিলৈ এইখিনি কৈ আজিলৈ সামৰিছোঁ ধন্যবাদ নেমৰাচন